Hello everyone, welcome to another video আৰু যেহেতু অসম টেট পৰীক্ষা আহি আছে আৰু অসম টেট পৰীক্ষাৰ বাবে আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকে আমাৰ আগৰ ভিডিওসমূহ চাব পাৰে যদি চোৱা নাই আৰু নোটছসমূহ বা আগৰ ভিডিওসমূহ ক'ত পাব আমাৰ টেলিগ্ৰাম গ্ৰুপত ইতিমধ্যে মই আপলোড কৰি থৈ দিছো আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত আছে তাৰ পৰা গৈ আপোনালোকে আমাৰ আগৰ ভিডিওসমূহ বা নোটছসমূহ চাব পাৰে তথাপিও আপোনালোকক প্ৰত্যেকটো ভিডিওতে মই কৈছো যে আপোনালোকৰ সেলফ ষ্টাডিটো মই যিমানে নপঢ়াও বা আমি যিমানে আপোনালোকক নকওঁ কিন্তু আপোনালোকৰ সেলফ ষ্টাডিটো কেতিয়াও এৰি নিদিব ৰেগুলাৰলি পঢ়িবৰ কাৰণে সদায় চেষ্টা কৰিব আৰু আজি আমি আসামিজ গ্ৰামাৰ সম্পৰ্কত আলোচনা কৰিম উপসৰ্গৰ সম্পৰ্কত আলোচনা কৰিম এটা সম্পূৰ্ণ বিশ্লেষণ দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাওক আমি একৰ্ডিং টু সিলেবাস অনুসৰি আপোনালোকক মই কথাখিনি দেখুৱাই দিম আৰু যদি ভিডিওটো ভাল পায় ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আহিবলগীয়া ভিডিওছৰ বাবে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এতিয়া উপসৰ্গ মানে হৈছে ইংলিছত যাক আমি প্ৰিফিক্স বুলি কওঁ প্ৰিফিক্স মানে হৈছে উপসৰ্গ প্ৰথমে আমি উপসৰ্গৰ ডেফিনেশ্যনটো জানিব লাগিব যে উপসৰ্গ কাক কয় ইয়াত লিখা হৈছে যে যিবোৰ অব্যয় শব্দই ধাতু বা কৃদন্ত শব্দৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবোৰকে উপসৰ্গ বা ইংৰাজীত প্ৰিফিক্স বুলি কোৱা হয় সংস্কৃতৰ পৰাই আমাৰ ভাষালৈকে উপসৰ্গবোৰ আমদানি হৈ আহিছে এনে উপসৰ্গ মুঠ কেইটা থকা বুলি কৈছে ইয়াতে 20টা থকা বুলি কৈছে 20টা মানে 20টা আৰু তলত উপসৰ্গসমূহ দিয়া হৈছে উপসৰ্গসমূহৰ আলোচনা কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিও যে এই 20টা উপসৰ্গ আপোনালোকে ভালকে প্ৰথমতে মনত ৰাখিবই লাগিব যদি আপোনালোকে উপসৰ্গৰ ওপৰত অহা যিমানখিনি প্ৰশ্ন আহে সেইখিনি আপোনালোকে শুদ্ধকৈ পৰীক্ষাত কৰিব বিচাৰে আৰু এই 20টা উপসৰ্গ কিছুমানে সোনকালে মনত ৰাখে আৰু কিছুমানৰ মনত ৰাখিবৰ কাৰণে টান হয় যদি যিসকলে অলপমান মনত ৰাখিবৰ কাৰণে টান পায় তেওঁলোকে এটা ৰিদমিক ষ্টাইল এটা ক্ৰিয়েট কৰি ল'ব গানৰ নিচিনা এটা ষ্টাইল ক্ৰিয়েট কৰি ল'ব আৰু তেনেকুৱাকৈ শৰ্ট ট্ৰিক্স কিছুমান এপ্লাই কৰিবই লাগিব আপোনালোকে হেতু নুই কৰিব নোৱাৰে স্মাৰ্টলিটো পঢ়িবই লাগিব আৰু তেতিয়াহে আপোনালোকৰ এই 20টা উপসৰ্গ মনত থাকিব এতিয়া প্ৰথম উপসৰ্গটো হৈছে প্ৰ তাৰ পিছতটো হৈছে পৰা তাৰ পিছতটো হৈছে অপ এতিয়া চতুৰ্থ উপসৰ্গটো হৈছে সম তাৰ পিছৰ পঞ্চমটো হৈছে নি নাম্বাৰ 6 টো হৈছে অব নাম্বাৰ 7 টো হৈছে অনু তাৰ পিছত এনেকে অষ্টমটো হৈছে এ নাম্বাৰ 8 টো হৈছে নিৰ তাৰ পিছত দূৰ তাৰ পিছত বি তাৰ পিছত 11 নম্বৰটো অধি 12 নম্বৰটো হু 13 নম্বৰটো উঠ 14 নম্বৰটো পৰি 15টো প্ৰতি 16টো অভি তাৰ পিছত 17 নম্বৰটো হৈছে অতি 18 নম্বৰটো অপি 19 নম্বৰটো উপ আৰু শেষৰটো হৈছে 20 নম্বৰটো আ এতিয়া কথা হ'ল এই 20টা যে উপসৰ্গ আপোনালোকক দেখুৱালো প্ৰথমেতে ক'লোৱেই মই ভিডিওটোৰ আগত যে আপোনালোকে এই 20টা উপসৰ্গ মনত ৰাখিব লাগিব তেতিয়াহে উপসৰ্গসমূহ চিনাক্ত কৰিব পাৰিব এতিয়া প্ৰথম শব্দটো মই দেখুৱাই দিছো আপোনালোকক প্ৰমাণ বুলি ইয়াতে লিখা আছে এই প্ৰমাণ শব্দটোৰ উপসৰ্গটো কি আপোনালোকক আহিব পাৰে কেইটামান অপচন দিব পাৰে দি পেলাই সুধিব পাৰে যে এই প্ৰমাণ শব্দটোৰ উপসৰ্গটো কি জাস্ট মই এটা এক্সাম্পল দিছো আপোনালোকে এটা কথা মনত ৰাখিব উপসৰ্গবোৰ সদায় আগফালে হ'ব পিছফালে কেতিয়াও নহয় কাৰণ ইয়াতে ওপৰতে আছে উপসৰ্গ উপ মানে কি আগতে হ'ব নিশ্চিতভাৱে আগত হ'ব আৰু এই প্ৰমাণ শব্দটোৰ উপসৰ্গ হৈছে প্ৰ কিন্তু আমি প্ৰটো চিনাক্ত কৰিব নোৱাৰিম যদি আমাৰ গোটেই 20টা উপসৰ্গ মনত নাই ঠিক তেনেদৰে অপমান শব্দটোৰ উপসৰ্গ হৈছে অপ কাৰণ আমি অলৰেডি ডিসকাস কৰিলো যে অপটো হৈছে এটা উপসৰ্গ ঠিক তেনেদৰে এইখন ইয়াত যদি আমি চাওঁ তেনেহলে বিজ্ঞান শব্দটোৰ উপসৰ্গ বি আৰু এইটো হৈছে বি বিজ্ঞান শব্দটোৰ উপসৰ্গ বি কাৰণ 20টা উপসৰ্গৰ ভিতৰত বিও এটা তাৰ ভিতৰত আছে দু সময়টোৰ কাৰণে দুটো চাব লাগিব দুৰ্ঘটনাটো হৈছে দূৰ ঘটনা আমি এনেদৰে ভাঙি চাব লাগিব এতিয়া দূৰ ঘটনা মানে দুৰ্ঘটনা মানে হৈছে দুৰ্ঘটনা এতিয়া দূৰটো আহি গ'ল নে নাই ইয়াতে দূৰটো আহি গ'ল মানে দূৰটো এটা উপসৰ্গ গতিকে তেনেকৈ আমি গোটেইখিনি উলিয়াব লাগিব সেইকাৰণে আপোনালোকক কৈছোঁ যে প্ৰথমে উপসৰ্গকেইটা মুখস্থ কৰি লওক যেনেকৈ পাৰে তাৰপিছত আপোনালোকে এক্সাম্পলবিলাক কৰিবৰ কাৰণে ট্ৰাই কৰিব আৰু একদম ইজি হয় আপোনালোকে পাৰিব এইবিলাক দিয়াই আছে আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া ইয়াৰখিনিও আপোনালোকে চাই লওক আগমন শব্দটোৰ আটো হৈছে এটা উপসৰ্গ তেনেকৈ আপোনালোকে উলিয়াব পাৰিব এতিয়া আমি চাম যে বাক্যত উপসৰ্গৰ ব্যৱহাৰ এটা সেন্টেন্সত উপসৰ্গৰ কেনেকৈ ব্যৱহাৰ হয়
অলৰেডি আপোনালোকক উপসৰ্গ আৰু উপসৰ্গৰে গঠিত শব্দসমূহ আপোনালোকক লগত ডিছকাছ কৰিলোঁ। এতিয়া বাক্য ৰচনাৰ উপসৰ্গসমূহ আমি চাম যে ইয়াতে প্ৰথমটো আছে যে নাগৰিকসকলৰ পৰিশ্ৰমৰ ওপৰতহে দেশ এখনৰ প্ৰগতি নিৰ্ভৰ কৰে। অলৰেডি প্ৰগতি শব্দটো আমি পালোঁ। এই প্ৰগতি শব্দটোৰ উপসৰ্গটো কি? প্ৰ। গতিকে প্ৰটো আমি জানিব লাগিব যে উপসৰ্গ হয়, তাৰ বাবে উপসৰ্গখিনি মনত ৰাখিব লাগিব। এতিয়া পৰাটো হৈছে এটা উপসৰ্গ। ইয়াতে আছে টান কামত সজ লোকৰ পৰামৰ্শ ল'ব লাগে, পৰাধীন জীৱন বৰ কষ্টকৰ, এইটো পৰা। এই পৰাটো হৈছে এটা উপসৰ্গ আৰু ইয়াৰেও পৰাটো এটা উপসৰ্গ। অপৰাধমূলক কাম কেতিয়াও কৰিব নালাগে। অপৰাধ শব্দটোৰ উপসৰ্গ কি সুধিব পাৰে হয়তো কেতিয়াবা। অপটো হৈছে এটা উপসৰ্গ। তেনেকৈ আমি উপসৰ্গবিলাক উলিয়াব পাৰিম। তাৰপিছত আমি অনুগ্ৰহটো যাওঁ। অনুগ্ৰহ কৰি ঠিকনাটো ক'বনে? অনুগ্ৰহ শব্দটোৰ উপসৰ্গ হৈছে অনু, কাৰণ অনুটো এটা উপসৰ্গ 20টা উপসৰ্গৰ ভিতৰত। ঠিক তেনেদৰে আমি চাম। তাৰপিছত সৎ লোকে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ নিজৰ জীৱন উন্নতি সাধন কৰে, নিজ জীৱনৰ উন্নতি সাধন কৰে। এতিয়া অভিটো হৈছে এটা উপসৰ্গ, কাৰণ আমি 20টা উপসৰ্গ পঢ়োঁতে অভিটো এটা উপসৰ্গ হিচাপে পাইছিলোঁ। গতিকে তেনেদৰে আমি মনত ৰাখিব লাগিব। পৰিৱেশ শব্দটোৰ উপসৰ্গ কি? পৰিৱেশ শব্দটোৰ উপসৰ্গ হৈছে পৰি, কাৰণ পৰিটো আমি এটা উপসৰ্গ হিচাপে অলৰেডি পঢ়ি আহিলোঁ। তাৰপিছত এই 20টা উপসৰ্গৰ শেষৰটো যদি চাওঁ আমি আছিলে আগ্ৰহ। বাবুলতকৈ কুলেন্দ্ৰৰ পঢ়াত আগ্ৰহ বেছি। এই আগ্ৰহ শব্দটোৰ উপসৰ্গ হৈছে অলৰেডি আমি পঢ়ি আহিলোঁ। গতিকে এনেদৰে 20টা উপসৰ্গ যদি আমাৰ মনত থাকে তেনেহ'লে ইজিলি আমি উপসৰ্গসমূহৰ ওপৰত আমি যিমান প্ৰশ্নই নাহক আমি কৰিব পাৰিম। আৰু আপোনালোকক ক'লোঁ যে এই যিখিনি আপোনালোকক মই দেখুৱালোঁ গোটেই PDFটো আমাৰ টেলিগ্ৰাম গ্ৰুপত অলৰেডি আপলোড হৈ আছে। আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে এই PDFটো ডাউনলোড কৰি লৈ গোটেইখিনি ভালদৰে পঢ়ি চাব পাৰে। ডেফিনেশ্যনৰ পৰা আদি কৰি 20টা উপসৰ্গ, বাক্যত উপসৰ্গৰ ব্যৱহাৰ কেনেকৈ হৈছে, গোটেইখিনি আপোনালোকে চাব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টোৰ চোৱাৰ পিছত আপোনালোকৰ কমেণ্টখিনি আমাক দিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আজিলৈ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।